এভৰিৱান কি খবৰ আপোনালোকৰ মই বৰ্তমান ভালে আছো হয়তো মোৰ ফেসটো ভাল নেদেখিব পাৰে আজি আপোনালোকে যোৱাকালি অন্নপ্ৰসন্ন হৈ গৈছে সেকেন্ড অন্নপ্ৰসন্ন পাহিটা হৈ আছে তাতে সেইবাবে ফেসটো অকমান বেয়া দেখিব পাৰে বাৰু কিয়নো যোৱাকালি মানে হুৱাটো বহুত দেৰি হ'ল আৰু উঠুতেও সোনকালে উঠিলো যেহেতু বাসন বৰ্তন সব ধোৱা ফুলা হেবলা হ'ল মাহঁতে গলগে বাৰু মা আৰু পেহী গলগে যেহেতু হিহঁতৰ ঘৰতো মানুহ নাই পেহীহঁতৰ নখোৱা নাই সেইটো কাৰণে সোনকালে গুচি গলগে আৰু মা ঘৰত মানে কাইলৈ মানে আমাৰ মাহঁতৰে মানে এখন দহা আছে সেইবাবে আজি দিনটো যাবই লাগিব নিজৰ ঘৰৰে দহা হয় সেইকাৰণে আজি গুচি গল আনফালে মোৰ অকল ননদহে আছে এতিয়া ননদ সেই পিনেদি বহি আছে চুকত আৰু মই ইয়াতে আজি মই ননদক কৈছো সোনকালে আজি শুই যাম বুলি আৰু বিশেষ হেবিলা কথা নেপাতো আজি মই গিফ্ট লৈ আহিছো আৰু যোৱাকালি হৈছে আজি গিফ্ট বিলাক আজি দেখাই দিছো মই দেই আজি প্ৰথমতে এতিয়া মই কোন ফোনৰ পৰা আৰম্ভ কৰিম এই ফোনৰ পৰা আৰম্ভ কৰো যেহেতু সাইডত আছে এখন আমাৰ দাদাই হয় দাদা মানে আমাৰ গাঁৱৰ হয় উছৰে আৰু এই দাদাজনে গিফ্ট কৰিছিলে পাহিলে বুলি এটা কিউট কে এনেকুৱাকে গাৰু আছে এটো পিলো আছে এটো এনেকুৱাকে লব পৰাকে সৰু পাহিয়ে কিন্তু গাৰুত নুহুৱে আমাৰ এনেকুৱাই বদমাছ চলি গাৰুত নুহুৱে গাৰু দিলে মানে একদম বেয়া পায় এনেকুৱাকে হুৱে ভাল পায় এটা গাৰু আছে আনফালে এইখন এনেকুৱাকে এইয়া বস্তুটো এনেকুৱাকে মই দূৰৰ পৰা দেখাই দিছো এইয়া এনেকুৱাকে আৰু এনেকৈ ভাজ কৰি থব পাৰে এনেকৈ মানে ফয়েল কৰি থব পাৰে আৰু বস্তুটো এনেকুৱা টাইপৰ এইয়া এনেকে মানে ভাজ কৰি থৈ দিব পাৰে এয়া আৰু এখন দাদাই গিফ্ট কৰিছে কিন্তু পাহিলে কিন্তু এখন নহব পাহি যেহেতু এখনত খুলে মানে কোট গুৰ মাৰি ভৰি মাৰি লাট মাৰি মানে কোট পেলাই দিব পাহিলে এখন নহব আৰু এনেকুৱা যেনবা আছে বাৰু তাই সৰুতে দুখনমান গিফ্ট পাইছিলো খুৱাইছিলো তাই এনেও সৰু পাই নহয় এনেকুৱা যিকিনা বাৰু দাদাই মৰমতে দিছে ভাল লাগিছে বাৰু মই মৰমতে থৈছো আনফালে এতিয়া আহো মই প্ৰথমতে এইবিলাকটো দেখিছে বাৰু এইবিলাকটো ক্ৰীম হয় জনসন ক্ৰীম হয় জনসনৰ এইবিলাক সব জনসনৰ এইবিলাক হিমালয়া হয় মই অলপ চলপ চাইছিলো এইবিলাক তেনেকুৱাকে আৰু নেদেখালেও হ'ব আপোনালোকক আনফালে এটা চকলেটটো উঠিছে এইটো এটা স্লিপজন এনেকুৱা উল্টাকে দেখাইছো নেকি মই এটা টেলিভিজন পেকেট আৰু এইটোত ভাবিছিলো মই কিবা জুতা টুটা ঘুমাই থাকিব বুলি কিন্তু জুতা টুটা নহয় ক্ৰীমৰহে আছে ক্ৰীমৰ বস্তু আছে ইয়াতে ক্ৰীম ঘুমাই আছে তেনেকুৱাকে এইবিলাক আৰু আনফালে এইবিলাক একগাল মান কাপোৰ হয় মানে এজুৰো ইয়াত মানে সৰু সাইজৰ কাপোৰ উঠা নাই যিমান বিলাক কাপোৰ দিছে সব পাহি জুখৰ হয় কাপোৰ এজুৰো সৰু নহয় মই সেই বহুত ভাল লাগিছে মানে এইবিলাক ইমান ধুনীয়া ধুনীয়া ফৰক নহয় বহুত ভাল লাগিছে ফৰক বিলাক দেখিবলৈ বহুত ভাল লাগিছে এইবিলাক সব ফৰক আছে গৰম চুৱেটাৰ আছে চোলা আছে সব আছে ইয়াতে বহুত ভাল ভাল আৰু সব কাপোৰে মানে পাহিলে জুখৰ হয় এজুৰো মানে জুখৰ নোহোৱা নহয় সব জুখৰ হ'ব আৰু কেদিনমান ডাঙৰ হলিও পিন্ধিব পৰা কাপোৰো উঠিছে বাৰু এনেকুৱাকে এতিয়া ঠাণ্ডাত পিন্ধিব পৰা হাইনেক আৰু বহুতে ভাল ভাল বস্তু উঠিছে পাহিলে কাপোৰবিলাক বিশেষকৈ কমফৰ্টেবল কাপোৰ উঠিছে সেই আৰু আনফালে ৰব মই এইবিলাক কাপোৰবিলাক সাইড কৰি লওঁ কাপোৰ হয় এইবিলাকতো গৰম কাপোৰ হয় এইবিলাক সব গৰম চুৱেটাৰ আনফালে এইবিলাক ফ্ৰক টাইপৰ এনেকুৱাকে আছে এইবিলাক সব ফ্ৰক হয় এটা টুপিও উঠিছে বাৰু এনেকুৱাকে আৰু আনফালে এখন মানে এনেকুৱাকে মাফলাৰ টাইপৰ উঠিছে এইয়া মাফলাৰ টাইপৰ এখন কিন্তু ফয়েল হৈ আছে সেইবাবে সৰু দেখিছে এখন বহুত দীঘল হয় এখন মাফলাৰ টাইপৰ এনেকুৱা উঠিছে আৰু আনফালে এটা টেডি আপোনালোকে যেহেতু ইয়াত দেখিব পাৰিছে বাৰু ধৰিব পাৰিছে টেডিটো আনফালে আৰু এখন উঠিছে ব্লেংকেট পাহিৰ ব্লেংকেট এয়া এখন ব্লেংকেট উঠিছে বহুত ডাঙৰ হয় ব্লেংকেটখন একদম ডাঙৰ সময় মেলি দেখাবলৈ পাৰিম জানো এইখন হয় আৰু পাহিৰ ব্লেংকেট এনেকুৱা ডাঙৰ হয় ব্লেংকেট হয় ওচৰৰে মানে ওচৰ গলিৰ মানে পাছৰ গলিত তাৰ পৰা দিছে এখন ব্লেংকেট এটো টেডিটো মই দেখালোৱে এইবিলাকৰ কাপোৰে কাপোৰ
সকলো বস্তু ভাল লাগিছে আনফালে তলতো কাপোৰ আছে এইবিলাক নেদেখালেও হ'ব আনফালে একেবাৰে মৰম লগা এতিয়া কাঁহৰ বস্তু লৈ আহিছে মৰম লগা এটা একদম ডাঙৰ মাঙৰ গিলাচ উঠিছে ভালকৈ ধৰিবলৈ পাৰিছে নাই জানো মই এনেকৈ দেখাই দিছোঁ এইটো এটা গিলাচ আৰু আনফালে জুৱেলাৰীবিলাক মই অলপ পাছত দেখাই আছোঁ এইটো আমাৰ ষ্টাফৰ ফালৰ পৰা দিছে য'ত মই কৰ্মৰত য'ত মই ডিউটি কৰোঁ তাৰ পৰা এইটো দিছে এটা বাতি এখন কাঁহী এটা বাতি এটা ঘটি আৰু এখন চামুচ আমাৰ ফালৰ পৰা আহিছে তাৰ পৰা এইযোৰ এনেকুৱাকৈ আৰু এইটো গিলাচটোতো মই দেখালেই বাৰু আপোনালোকক এইটো এটা গিলাচ উঠিছে এনেকুৱা কাঁহৰ গিলাচ বহুত ডাঙৰ হয় মোৰ এইটো বহুত মৰম লাগিছে এয়া এনেকুৱাকৈ দেখাই দিছে আনফালে আৰু দুটা কাঁহৰ বাতি উঠিছে এটা এই বাতিটোৰ লগত কিন্তু এখন চামুচৰ দিছিল এনেকৈ এখন চামুচ আনফালে এটা বাতি এনেকুৱাকৈ আনফালে আৰু তিনিখন কাঁহৰ আছে ইয়াতে তিনিখন কাঁহৰ কাঁহী আছে তিনিখনকৈ সেয়ে আৰু এতিয়া ইয়াতে আছে কাঁহৰ কাঁহী 4খন বাতি 3টা কাঁহৰ চামুচ 2খন এটা ঘটি আৰু এটা কাঁহৰ গিলাচ সেয়া আৰু কাঁহৰ বস্তু আনফালে আহো এতিয়া জুৱেলাৰী মই দেখাই দিছো বাৰু কি কি পাইছে পাহিয়ে ইয়াতে মানে কলনীত আৰু এইযোৰ এনেতো পাহিৰ পায়ল আছে বাৰু মইতো আগৰ ভিডিঅ'বিলাকত আপোনালোকক দেখাইছো পাহিৰ কোন ৰূপৰ গহনাবিলাকতো ভিডিঅ' দিছো এয়া যে পাহিৰ কাৰণে পায়ল আনি দিছিলে খুৰাকৰ মানে কি হ'ল আগতে আনি পেলাই থৈ দিছিলে কিন্তু সেইদিনাখন মানে দিবলৈ নোৱাৰিলে যেতিয়া মানে অন্নপ্ৰসন মানে নিয়মবিলাক গাঁৱত হৈছিলে তেতিয়া মানে বহুত বিজি আছিলে পাহিৰ দদায়েকে তেতিয়া দিবলৈ নোৱাৰিলে সেইদিনা আনি পেলাই দি গৈছে পাহিৰ কিন্তু এপাত পিন্ধি আছে এপাত কিন্তু ইয়াতে আছে দুপাতো পিন্ধি আছিলে কিন্তু সৰকি গৈছে সেইবাবে মানে মই ইয়াতে এনেকৈ থৈ দিছোঁ ফ্ৰেণ্ড হয় ষ্টাফৰে হয় বাৰু তাই আনি পেলাই পাহিলে এয়া এইটো ব্ৰেচলেট এনেকুৱা ব্ৰেচলেটটো কিন্তু মোৰ খুবেই ভাল লাগিছে ইয়াতে ৰাখিলোঁ বাৰু এনেকুৱা দিছিলে যে আনফালে আৰু এটা গিফ্ট আছে সোণৰ হয় এইটো মোৰ ওচৰৰ বাইদেউগৰাকী দিছিলে যোনটো মোৰ কাষৰ কোৱাৰ্টাৰটো এইপিনেদি লাগি আছে বাইদেউ হয় এই বাইদেউগৰাকীয়ে পাহিলে বুলি এযোৰ ফুলি আনি দিছে এইযোৰ ফুলি এইযোৰ ইয়াতে ফুলি আছে বাইদেউ আনি দিছিলে সেয়াই আৰু সোণ ৰূপ সকলোবোৰে পাহি আছে কাপোৰ কানি সকলোবোৰে আছে ইয়াৰ আপোনালোকে যে মৰম দিছে সেয়াই বহুত মোৰ কাৰণে মোৰ পাহিৰ কাৰণে বহুতেই মানে আপোনালোকে মৰম যাচিছে বহুতেই মানে আশীৰ্বাদো কৰিছে মই খুবেই ভাল পাইছোঁ মোৰ ছোৱালীজনীৰ কাৰণে যে আপোনালোকে ইমান মৰম যাচিছে মই খুবেই ভাল পাইছোঁ মোৰ গাঁৱৰ ভিডিঅ'বিলাকতো আপোনালোকে চাইছে চাগে যোনবিলাকতো নতুন মেম্বাৰ হয় সিহঁতক কৈ দিছোঁ মই গাঁৱতেই পাহিৰ নিয়মবিলাক কৰি আহিলোঁ যিহেতু গাঁৱত কৰিবই লাগিব গাঁৱত ককা আইতাক সকলোবিলাক গাঁৱতেই আছে মোৰ গাঁৱতে মোৰ মানুহবিলাক আছে নিজৰ ঘৰৰ পৰিয়াল আছে তাততো পাতিবই লাগিব সিহঁতক লগ খাই পেলাই মই তাতে গাঁৱতে পাতিলোঁ গাঁৱৰ ভিডিঅ'বিলাক আপোনালোকে চাই ল'ব পাৰে মোৰ এইটো চেনেলতে তলত আপোনালোকে চেক কৰি চাব নহ'লে মই ডিছক্ৰিপশ্যন বক্সত মই সেইটো চেনেলৰ লিংক আপোনালোকক দি দিম নহ'লে মই ডিছক্ৰিপশ্যনত মই সেই ভিডিঅ'টোৰ লিংক দি দিম যদি পাৰোঁ যদি মনত থাকে আজিকালি পাহৰি যাওঁ কিন্তু সেই আৰু ইয়াৰ মই কলনীত পতা হৈছিলে মই যিহেতু বাণীপুৰত থাকোঁ বাণীপুৰত এটা সৰু সুৰা ৰিচিপশ্যন পাৰ্টি দিলোঁ ষ্টাফবিলাকলে আৰু কিছুমান মানুহক মই বহুতকে মাতিবলৈ নোৱাৰিলোঁ সেইবিলাকে যাতে বেয়া চেয়া নাপাব পাছত ফোন কৰি পেলাই কৈছে নামাতিলে আমি এনেকৈ কৈছে বহুতৰ মুখত কৈ পঠিয়াইছে আমাক নেমাতিলে পাহৰিলে বাইদেৱে বুলি কৈছে তেনেকুৱা একো নহয় মই ইমান ডাঙৰকৈও মানে ৰিচিপশ্যন পাৰ্টিটো দিয়া নাছিলোঁ সৰু সুৰাকৈ দিছোঁ যিহেতু সেইটো কাৰণে ইমান মানুহক মতা নহ'ল যিমানবিলাক মানুহ আছে মই মাতিব নোৱাৰিলোঁ সিহঁতক কৈছোঁ বেয়া চেয়া নাপাবা যিহেতু পাহিৰ ইমান ডাঙৰকৈ পতা নহ'ল গাঁৱতো পাতিলোঁ ইয়াতো মানে সৰু সুৰাকৈ পাতিলোঁ পাহিৰ চৰ্দি মূৰীয়া হৈ আছিলে মোৰো মাত চাত ইমান ভাল নহয় ভিডিঅ'বিলাকতো দেখি আহিছে আপোনালোকে ইমান গা ভাল নহয় সেইকাৰণে সৰুকৈ পাতিলোঁ আনফালে মোৰ ষ্টেচনৰ
মানে নহয় আৰু আমাৰ ষ্টেচনৰ ট্ৰেইনৰ মাতবিলাক শুনি থাকিব পাৰে আপোনালোকে ইয়াতে পাইছে আৰু যিহেতু ইয়াতে ষ্টেচনটো একেবাৰে কাষতে লাগি আছে সেই আৰু এয়া আপোনালোকক দেখালো এই কাপোৰ কানি এগালমান বস্তু ইয়াৰ কাঠৰ বস্তু ইয়াৰ আপোনালোকৰ জুৱেলাৰী বস্তু ইয়াৰ এইবিলাক সকলোবিলাকতো আপোনালোকক দেখালো যি কি নহওক এই বস্তুৱে কোনো ডাঙৰ কথা নহয় আপোনালোকে যে আহিলে মই মাতিলো কাৰণে যে আপোনালোকে আহিলে আহি পেলাই আমাৰ পাহিজনীলে মৰম দিছিলে সেয়াই বহুত ডাঙৰ কথা সেই আৰু আজিলে ভিডিঅ'টো সামৰণি কৰো আকৌ কাইলৈ আহি আছো নেক্সট এটা ভিডিঅ'লে আজিলৈ আহো বাই বাই